পোনপ্ৰথমে আমাৰ খৈৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ক আমাৰ ফালৰ পৰা বিশেষভাৱে তেওঁক আমি ধন্যবাদ জনাইছোঁ। তেওঁ যে ইমান সোনকালে হত্যাকাৰীক ধৰিলে। ইয়াৰ লগতে তেখেতৰ ওচৰত মোৰ এটি বিশেষ অনুৰোধ জনাব বিচাৰিছোঁ খৈৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ক, যাতে তেখেতৰ যিটো ইয়াৰ পৰা CD পঠিয়াব তাত যাতে কোনো সুৰুঙাৰে সেই হত্যাকাৰী ফাঁচি যাব নোৱাৰে। বিশেষভাৱে আমাৰ মহিলাৰ ফালৰ পৰা অনুৰোধ জনাব বিচাৰিছোঁ, তেখেতৰ ৰেকৰ্ডেদি যাতে কোনো পধ্যেই হত্যাকাৰী কোনো সুৰুঙা লৈ যাতে তেওঁ জামিনত ওলাই আহিব নোৱাৰে। আৰু আমাৰ ফালৰ পৰা আমি বিশেষভাৱে অনুৰোধ জনাইছোঁ, বিশেষ প্ৰশাসনীয় বিভাগৰ তৰফৰ পৰা আমিও দাবী জনাওঁ যে কোনো অংকিতা পালৰ কোনো হত্যাকাৰী যাতে কোনো আইনৰ সুৰুঙা লৈ পেলাই যাতে সাৰি নাযায়, তাৰে হৈ আমি দাবী সাব্যস্ত কৰিম আৰু ভৱিষ্যতেও আমি তেওঁলোকৰ পৰিয়ালৰ লগত আমি সহযোগ কৰি যাম। BTC জোনাল কমিটিৰ যোৱা 10 তাৰিখে যিটো ঘটনা ঘটিল, অংকিতা পাল নামৰ ছোৱালীজনক অমিত ভদ্ৰ নামৰ ল'ৰাজনে যি নিশংসভাৱে হত্যা কৰিলে, তাৰ কাৰণে মই অসম চৰকাৰক দাবী জনাইছোঁ অতি সোনকালে তেখেতক ন্যায়িকভাৱে তদন্ত কৰি আদালতত বিচাৰ কৰি তেখেতক ফাঁচি আমি ডিমাণ্ড জনাইছোঁ। লগতে যাতে কোনো পধ্যেই আইনৰ সুৰুঙা লৈ যাতে উপযুক্ত দোষীজনে যাতে আইনৰ সুৰুঙা লৈ হাৰি যাব নোৱাৰে, তাৰ কাৰণে আমি ইয়াত যিমান দল সংগঠন আজি প্ৰতিনিধিৰ জৰিয়তে যদি ডিমাণ্ড জনাইছে, অসম চৰকাৰে এইটো অতি সোনকালে গ্ৰহণযোগ্য কৰি ফাঁচি দিয়ক, তাৰ কাৰণে হয়তো অসম অনুপ্ৰৱেশ মই দাবী জনাইছোঁ। যোৱা পৰহি আমাৰ খৈৰাবাৰী অঞ্চলৰ মানে সমীপৱৰ্তী অঞ্চলত যিটো আমাৰ ব্লক চাৰিআলি হয়, অমিত ভদ্ৰ নামৰ ল'ৰাজনে যি নৃশংসভাৱে আৰু যি মানে নৰপিশাচ ৰূপে মানে অংকিতা পাল নামৰ ছোৱালীজনক হত্যা কৰিছে। তাৰ কাৰণে আমি আজি সদৌ অসম বেংগলী ষ্টুডেণ্ট ফেডাৰেশ্যনৰ আহ্বানত লগতে আৰু আছুকে ধৰি বিভিন্ন সংগঠনে আজি ইয়াতে আমি একত্ৰিত হৈছোঁ। ধৰ্ম সমদলৰ কাৰণে আমি ইয়াতে ওলাই আহিছোঁ, কাৰণ আমাৰ এই ন্যায্য দাবী যে এই প্ৰক্ৰিয়াত বা এই তদন্তৰ মানে এটা সুফল আমি বিচাৰিছোঁ। লগতে আমি মাননীয় ন্যায়ালয়ক আমি এইটো আহ্বান জনাইছোঁ যাতে এই গোচৰৰ ফাষ্ট ট্ৰেক কোৰ্টৰ জৰিয়তে আমাক সোনকালে ইয়াৰ ন্যায় যেন দিয়ে। নহ'লে যদি প্ৰশাসন লগতে যদি প্ৰশাসনে আমাক যদি এই বিষয়ত যদি আমাক সহায় নকৰে, তেতিয়াহ'লে আজি আপোনালোকে দেখা পাইছে যিসকলে আমাৰ স্কুল কলেজৰ লগতে সংগঠনৰ ল'ৰা ছোৱালীবিলাক ওলাই আহিছে, আগন্তুক দিনত যদি ইয়াৰ উচিত তদন্ত বা উচিত মানে কালপ্ৰিট যিজন আছে উচিত যদি শাস্তি নাপায়, তেতিয়াহ'লে আমি কিন্তু ইয়াতকৈ বেছি আৰু জংগী আন্দোলনৰ হাতত কাৰ্যসূচী ল'ম। আৰু লগতে আমি হত্যাকাৰীক ফাঁচি বিচাৰিছোঁ। আজি আমি খৈৰাবাৰী অঞ্চলৰ লগতে গোটেই অসমবাসীৰ ৰাইজে বিচাৰিছে যে এই হত্যাকাৰীক কি কয় আপোনাৰ ফাঁচি দিব লাগে, ফাঁচিৰ বাদে বেলেগ একো শাস্তি দিবই নালাগে। ধন্যবাদ। অৰ্থাৎ NGOৰ পৰা আমি প্ৰশাসনক আবেদন জনাওঁ যে যোৱা 10 তাৰিখে অমিত ভদ্ৰ নামৰ ল'ৰাটো যি আহি খৈৰাবাৰীৰ অংকিতা পালক যেনেকৈ নিৰ্মমভাৱে হত্যা কৰিছে, তাৰ উচিত তদন্ত আৰু লগতে ইয়াক ফাঁচি হ'ব লাগে। কাৰণ আমাৰ এইটো হ'ল অমিত ভদ্ৰ যেনেকৈ হত্যা কৰিছে, আৰু এই যিজন মানুহ ছোৱালীক মাৰিছে সেইজন আমাৰ জনসম্পদ, যি জনসম্পদ গঢ়ি উঠিছে, আমাৰ জনসম্পদে সি ধ্বংস কৰিছে। ইয়াক অতি শীঘ্ৰে ইয়াক ফাঁচি দিব লাগে। তাৰ লগতে তেওঁৰ কোনো সাক্ষী প্ৰমাণ নাই, তেওঁ সাক্ষী প্ৰমাণ নিজে আছে, যাতে আইনৰ সুৰুঙা দি সি কেতিয়াও ওলাই যাব নোৱাৰে। তাৰ কাৰণে আমি অনতিপলমে তেওঁৰ ফাঁচি বিচাৰিছোঁ, তেওঁৰ ফাঁচি দিব লাগে। তাৰ লগতে আমি এই ধৰ্ম বৰ্ণ নিৰ্বিশেষে যি ইয়াতে মানুহ সমবেত হৈছোঁ, প্ৰত্যেকৰে এটাই আৱেগ, তেওঁক ফাঁচি হ'ব লাগে আৰু তেওঁ কঠোৰতম শাস্তি হ'ব লাগে। লগতে আমি আমাৰ খৈৰাবাৰীৰ ভাৰপ্ৰাপ্ত বিষয়া OC মহোদয়ক মই যে জনাওঁ যে তেওঁৰ যি দক্ষতা, যে 3 ঘণ্টাৰ মাজত যে তেওঁক গুৱাহাটীত গৈ যে তেওঁ এৰেষ্ট কৰিব পাৰিছে, এনেকুৱা অফিচাৰ বা এনেকুৱা দক্ষ অফিচাৰ থাকিলে আশা কৰোঁ আৰু কোনোদিন এনেকুৱা ঘটনা নহয় আৰু দোষী হাৰি যাব নোৱাৰে। গতিকে আমি আমাৰ জনকল্যাণ বা খৈৰাবাৰী NGOৰ পৰা আমি এই স্মাৰক পত্ৰ আমি প্ৰদান কৰিলোঁ। গতিকে তেওঁৰ অনতিপলমে ফাঁচিব লাগে, যাতে আইনৰ কোনো সুৰুঙা দি ওলাই যাব নোৱাৰে।